অৰণ্য মানৱ যাদৱ পায়েং। বিশ্বৰ প্ৰান্তে প্ৰান্তে চৰ্চা হোৱা এক নাম। মাটিৰ কলহত ধান খেৰ সুমুৱাই ফুটা কৰি পানী দি বাঁহ গছৰ পুলি জিওৱাই লুইতৰ বালিচৰত অৰণ্য গ্ৰহা এই মাটিৰে মানুহ তেওঁ যাদৱ পায়েং। কাজিৰঙাৰ পৰা ইয়াৰ পৰা 60 কিলোমিটাৰ সেইটো গড় আহে ইয়াত থাকিব। তাৰপিছত হাতীযোৰ অভাৰ ফ্লাডলৈ ইয়ালৈ গুচি আহে। মানে ইয়াত বিচনভূমিটো বহুত সুন্দৰ, পানীটো বেছি নহয়, কাজিৰঙাত কেৱল হাই নাই। সেইকাৰণে ইয়াত এইবোৰ হাতীয়ে মানে নিজে নিৰীক্ষণ কৰি যায়। পানী ডাঙৰ হ'লে ইয়ালৈ গুচি আহে হাতীবিলাক। মানে এইযোৰ হাতীৰ ঘৰ নাই, ইহঁতৰ নিৰ্দিষ্ট নাই, উত্তৰত ছমাহ দক্ষিণত থাকে, ঘূৰি থাকে। য'তে মানে হেৰি পাই তাতে থাকিব। অভাৰ ফ্লাড হোৱা যেন দেখিলে ইয়ালৈ গুচি আহে। ইয়াত খাবলৈ পাব আৰু হাইলেণ্ড। সেইকাৰণে এইবোৰ ফল মূলৰ গছ আপোনাৰ কি আছে, মধুৰাম আছে, পনিয়ল আছে, আম, কঁঠাল লাগি থাকে। নাৰিকল পুলি ঢেৰ আছিলে ইয়াত। আপোনাৰ এইবিলাকো চব চাইণ্টিফিক মানে জ্ঞান পূৰা আপোনাৰ মানে এইবিলাকে চাওঁ। মোৰ উদ্দেশ্যটো কি, পেৰিছ আৰু ছুইজাৰলেণ্ডৰ ডিষ্টেঞ্চ যিমান, নিমাতী ঘাটৰ পৰা মাজুলীলৈ সেইটো ডিষ্টেঞ্চ। ইয়াত যিমান জীৱ বৈচিত্ৰ আছে পেৰিছ আৰু ছুইজাৰলেণ্ডত নাই। সেইকাৰণে ইয়াক সোনকালে গ্ৰীণ কৰি পেলাই দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণমুখী কৰাটো মোৰ লক্ষ্য। কাৰণ এতিয়াৰ চৰকাৰে ল'ৰা ছোৱালীবোৰক চাকৰি দিব নোৱাৰে আৰু নিজে উলিয়াই ল'ব লাগে। তাকে কেঁচা সামগ্ৰী বস্তু তৈয়াৰ কৰিব লাগিব। অসমৰ যিবোৰ উৎপাদিত সেইবিলাকৰ উদ্যোগ গঢ়িব লাগে। এইবোৰ মানে কেমিকেলযুক্ত ইণ্ডাষ্ট্ৰী ইয়াত গঢ়িব নোৱাৰিব। মানে সেইকাৰণে এইটো দিগ্গজমাৰী আঁচনি প্ৰস্তুত কৰি কৃষি বিজ্ঞানীসকলক কৈছোঁ যে আপোনালোকে কৰক। শদিয়াৰ পৰা ধুবুৰীলৈ কিমান হেক্টৰ ভূমি মাথাউৰি আছে, এইবোৰ মানে বিজ্ঞানসন্মত নহয়, বালি এসোপা দি থৈছে। আৰু যদি নদী কাষত বাঁহ আৰু মাথাউৰি কাষত নাৰিকল ৰুলে মানে এইটো অসমৰ অৰ্থ সামৰিক বহুত উন্নতি। সেইটোতো প্ৰকৃতিয়ে কয় নহয়, প্ৰকৃতিয়ে নদী আহি পেলাই বালিটো তাতে হেৰি নাৰিকলবিলাক গজি নিজে ডাঙৰ হৈ যাব বহুত এজাক কৰি দিলে। মানে সেইকাৰণে এইটো যদি প্লেণ্টেশ্যনটো কৰে আৰু আপোনালোকে ষ্টেট গভৰ্ণমেণ্টে নাৰিকল পুলি পইচা দিব নালাগে। আয়ুৰ্বেদিক চেন্নাই আয়ুৰ্বেদিক কোম্পানীয়ে পঠাব ট্ৰেইনত। তাত আপোনাৰ যিটো মানে য'ত আপুনি ভাষণ দিছিলে তাত এইটো কি ফৰেষ্টৰ কাৰণে দিছিলে নে নাই? নাই, এইটো ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ। বিশ্বৰ চব দেশৰ মানে স্পীকাৰ হিচাপে মাতিছিলে। 150জন মানে স্পীকাৰ, 12 মিনিটকৈ এজন স্পীকাৰতে 12 লাখকৈ পইচা খৰচ। আপোনাৰ নিচিনা আৰু এনেকুৱা আহিছেনে? আহিছে আমাৰ ভাৰতৰ ধৰক মানে হেৰি কৰা এনেকুৱা নহয়, এনেকুৱা পৃথিৱীত প্ৰথম মই হ'ব পৃথিৱীত এনভাইৰমেণ্টেল চায়েন্সৰ প্ৰথম মই মানে অকলে এনেকৈ সৃষ্টি কৰি এনেকৈ সংৰক্ষণ কৰা। সেই আদিম যুগৰ পৰা এই বস্তুটো আপোনাৰ অকল আপুনি ইয়াত ৰিপ্ৰেজেণ্ট কৰা নাই, অসমৰ হৈ আপুনি গোটেই পৃথিৱীত ৰিপ্ৰেজেণ্ট কৰিছে। এইটো কিমান ডাঙৰ কথা। মানে এইকাৰণে এইটো ইফিল টাৱাৰ ডিচেম্বৰ মাহত ইভেন গ্ল'বেল কনফাৰেঞ্চ মোক মাতিছিলে। মই বোলো মই নাযাওঁ, পেৰিছলৈ আহি থাকিলে মোৰ দেশত বহুত কাম আছে আৰু আমাৰ প্ৰব্লেম আছে। 2022 চনত বিশ্বৰ ভিতৰত জনসংখ্যা, আপোনালোকৰতো ইয়াতো কংক্ৰিটৰ ফৰেষ্টে, আমাৰ নেশ্যনেল আছে। নেশ্যনেলটো গুৰুত্ব দিলে আপোনালোক জীয়াই থাকিব পাৰিব, নহ'লে আপোনালোকো থাকিব নোৱাৰিব। যদি পৃথিৱীখন নাথাকে কাৰ লগত যোগাযোগ আপুনি সেইফালে সিহঁতক মানে এতিয়া পৃথিৱীক বচোৱাটোৱে মেইন কথা। ৰাজকীয় সন্মান কিবা চৰ্চাৰো ঊৰ্ধত তেওঁ সৃষ্টিশীল মনক এনে তৰল সোধাই
কেতিয়াও কলুষিত কৰিব পৰা নাই। এক আজন্ম সাধনাৰ বাণীৰে অনুপ্ৰাণিত হৈ গঢ়ি তুলিছে তেওঁ বৈচিত্ৰ্যৰে ভৰা এখনি অৰণ্য। এই পৃথিৱী যিকোনো দেশৰ বাবে তেওঁ প্ৰচেষ্টা যেন কেৱল আজত আৰু অকল্পনীয় নহয়, আনকি পৰিৱেশ বিজ্ঞানীৰো চকু মেল খুৱাইছে তেওঁ কাৰ্যই। পৰিৱেশ বিজ্ঞানক জীয়াই ৰখাৰ এক আদৰ্শ আৰু অনুপ্ৰেৰণা। আমি আগুৱাই একেবাৰে ঘন অৰণ্যৰ মাজলৈ এক হৈ আছো। ফলে ফুলে গছে বনে চাৰিওফালে কি আৱিষ্কাৰ। ইয়াৰ প্ৰকৃতি ইমান শান্ত, সুন্দৰৰ কি এক বিৰন্দীয়া ৰূপ। গেজেকনি মৰা হাবিৰ মাজত হেনো বন ৰজাৰ অবাধ বিচৰণ। ভয় লাগি গৈছে, তাৰ নোম ডাল হৈছে। এই ঘন জংঘলত আৰু বা কি আছে কোনে জানে। পিছে নাই, কোনো চিন্তা নাই। তেওঁ আছে, একেবাৰে আমাৰ লগতে আছে। ভয় কিহৰ? সকলোকে চিনি পায়। নিজৰ পৰিয়ালৰ দৰে বাঘৰ খোজ গণি গণি তেওঁ আৰু আমি আগবাঢ়িছো। তেওঁ কৈ গৈছে, বুজিছে, এইবিলাক অবুজ জীৱ, একেবাৰে নিৰ্জীৱ সিহঁতে প্ৰকৃতিৰ নিয়ম মানি চলে। অনাহকত সিহঁতে কেতিয়াও আনৰ অনিষ্ট নকৰে। নামত জীৱশ্ৰেষ্ঠ বুলি ক'লেও মানুহৰূপী জীৱলৈহে আজিৰ দিনত বেছিকৈ ভয়। এই হাবিত মুকলি আকাশৰ তলতে মই অকলেই ইমান বছৰে থাকি আহিছো। কোনা মোকতো কোনো জীৱই কেতিয়াও আক্ৰমণ কৰিবলৈ অহা নাই। বৰঞ্চ কেতিয়াবা কাৰোবাৰ ভক্ষণৰ পৰা হাত সাৰিবলৈ আৰ্ত জীৱই মোৰ ওচৰলৈ দৌৰ মাৰি আশ্ৰয় বিচাৰিহে আহে। হয়, খাদ্যৰ সন্ধানত অহা ভোকাতুৰ জন্তুৱেও কেতিয়াবা মোৰ ঘৰুৱা খেতিও বিনষ্ট কৰিছে। কিন্তু সেই বুলি কৰো বুলি কাৰোবাৰ অনিষ্ট এনেই কেতিয়াও নকৰে। মোৰ কোনো জন্তু জানোৱাৰলৈ অলপো ভয় নালাগে। ভয় লাগে কিন্তু মানুহৰ, কাৰণ মানুহ বুজি পোৱা অতি জটিল। এই অৰণ্যখনৰ সৃষ্টিৰ আঁৰৰ কথা কৈ গৈছিল অৰণ্য মানৱগৰাকীয়ে। দাদা, আপোনাক কথা এটা সোধোঁ, আপুনি এই অৰণ্যখন বনোৱা কাম কিমান চনৰ পৰা মানে হাতত লৈছিল? এইটো 79ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 79ৰ পৰা, হয়। আৰু কেনেধৰণৰ প্ৰেৰণা পালে এইটো ল'ব? প্ৰেৰণা মানে ইয়াত 78ত অভাৰ ফ্লাড হৈছিলে। অভাৰ ফ্লাড হওঁতে সেই বছৰত জাবৰবোৰ ইয়াত লাগি ধৰিলে। পানীটো ফটকৈ শুকাই গ'ল। মানে মেটেকাৰ পৰা ধৰি খৰিৰ পৰা ধৰি বিভিন্ন মানে জাবৰ জোঁথৰ লাগি ধৰাৰ পাছত জুন জুলাই মাহত, এই সময়ত জেঠ মাহত 12 মাৰে। সেই বছৰটো 23 কৰ মাৰিছিলে। 23 খৰাং মানে গৰম বতাহটো, গৰম ইমান ৰ'দ দিছে। লোৱাৰ পিছত সেই সাপবিলাক গৰমৰ উত্তাপত থাকিব নোৱাৰি, বালিবিলাক গৰম হ'বলৈ ল'লে নাই, তেতিয়া মানে সাপবিলাকৰ মৃত্যু হৈ গৈছে। শুকান মাছ লগতে হৈছিল ওলাই ওলাই। তেতিয়া মানে দুখ বেদনাটো দেখি পেলাই ৰাতিপুৱা গৰু চাওঁতে ম'হ চাওঁতে দেখিলোঁ, বহুত দুখ লাগে যে এদিনটো আমিও এনেকৈ গৰমত মৰিম। আৰু সেই সময়ত দেখিছিলোঁ গৰুবিলাকো পানীত নামি দিছে গৰমৰ উত্তাপত, কুকুৰো পানীত নামি দিছে, ম'হবোৰতো পানীত থাকেই। কিন্তু তেনেকুৱাতে মানে দুখ বেদনাবিলাক কি উপায় পায় ৰাতি ৰাতি ভাবি এই ওচৰতে ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত দেউৰী যাওঁ, তেওঁলোকেও গৰু ম'হ পোহে। তেওঁলোকক সুধিলোঁ, দেউতি যে এই সাপবোৰ যে মৰিল, সাপবোৰ নমৰা কিবা ব্যৱস্থা আছেনে? তেওঁলোকে তেতিয়া পৰামৰ্শ দিছে, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই তেতিয়া বুজি পোৱা নাই, মোৰ তেতিয়া বয়স 14-15 বছৰ আছিল, মই বুজি পোৱা নাছিলোঁ। তেতিয়া ক'লে বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব, চৰাই চিৰিকটি হ'ব, জীৱ জন্তু আগত গছ পুলি ৰুব। ঠিকেই কৈছে। মই বোলো ইমান দূৰত বাঁহ ক'ত পাম? তেওঁলোকে ক'লে যে মই 50টা বাঁহ উমোৱা দিছোঁ আৰু 25টা বাঁহ সাপ মৰা ঠাইতে তই ঘেৰি পেলাই ৰুব। তেতিয়া মই 50টা মাটি কলহ 5 লিটাৰ ধৰা অকণমান ফুটা কৰি ধান খেৰ সোমোৱাই এটুপ দুটুপকৈ ডেইলি পৰিব পৰাকৈ সেইদৰে বাঁহবোৰ শুকান বালিটো তেনেকৈ এইবোৰ বাঁহ গছ গছনি ৰুই পেলাই ডাঙৰ দীঘল কৰিছোঁ। কৰাৰ পাছত আৰু এতিয়া অটব্য অৰণ্যত পৰিণত হৈছে। ইয়াতে ঢেকীয়াপতীয়া বাঘ, গড়, হাতী, হৰিণা, বিভিন্ন প্ৰজাতিৰ চৰাই বিলুপ্ত পৰ্যায়ত শগুন আহিবলৈ লৈছে। সেইকাৰণে মানে 40 বছৰৰ মূৰত এইটো কৰা দেখি 2000
12 চনত 2008 চনত আপোনাৰ এপাল বনৰীয়া হাতী আহিলতে মানে ইয়াত 2000 কিমানত আহিলে বুলি ক'লে 8 চনত 8 চনত 8 চনত আহোঁতে হাতীযোৰ মানে ৰাতি 7টা বজাত পাইছেহি ইয়াত। এতিয়া আপুনি ইয়াতে আছে? মই ইয়াতে আছে, পৰিয়ালৰ সৈতে আছোঁ। আমিতো ইমান হাতী মাত কেতিয়াও শুনা নাই, দেখা নাই, কৰাই আছে ৰাতিটো। তেতিয়া আমি ঘৰৰ মানুহবিলাকক এতিয়ালৈকে আপোনাৰ মানে গছ গছনি বহুত বেছি হৈ গ'ল আৰু হৈ গ'ল। ধৰক তাৰ বতাহ ধুমুহা দি আহিছে, অহা দেখি আমাৰ ভয় সোমাই গ'ল। এতিয়া আপোনাৰ ল'ৰা ছোৱালীকেইটা কিমান ডাঙৰ ডাঙৰ? সৰু এই ছোৱালীজনী 6ত পঢ়ে। তাৰমানে আমি আৰু গাঁৱলৈ গুচি গ'লো, আমি অকলে থাকোঁ আৰু। কোনটো কেতিয়া আছিল তেতিয়া মানে বাৰিষা বতৰত মানে নে খৰালিত আছিল? খৰালি আছিল মানে আপোনাৰ মাঘৰ বিহু আগদিনা আহিছিল, উৰুকাৰ আগদিনা আহিছিল। তেতিয়া আপুনি যিটো হেৰি আছিলে এতিয়া দৰে সুঁতিটো তেনেকৈ আছিল নে? তেনেকৈ আছিল, কেনেকৈ পাৰ হৈছিলে? নাওটো আগৰ নিচিনা এতিয়া নিচিনা ডাঙৰ ডাঙৰ নাও নাছিল? তেতিয়া মানে নিজৰ সৰু নাও আছে, ডাঙৰ নাও আছে। আমাৰতো নাও থাকেই, নিজে মানে পাৰ কৰাই লৈ যায়, লৈ গৈ তেনেকৈ পাৰ কৰি তাতে 2011 চনত সেই তালৈ চেফটিং কৰি স্কুলৰ পৰা অহা যোৱা কৰা বহুত অসুবিধা। হাবি জংঘল, হাতীযোৰ মাজে মাজে থাকে 3 মাহ 4 মাহ তেনেকৈ থকা দেখি আৰু তাতে ঘৰটো বনাই। ইয়াত যিবোৰ চৰাই চিৰিকটিবিলাক যে আছে এইবিলাক পৰিভ্ৰমী চৰাই নে ইয়াত বাঁহ সাজি লোকেল চৰাই বাঁহ সজাটো থাকেই। আৰু আপোনাৰ পৰিভ্ৰমীকাৰী চৰাইবোৰ এতিয়া আহিব ডিচেম্বৰ মাহৰ পৰা। এতিয়া চাকৰি চকোৱাটো আহিলে এইবোৰ আহে আৰু এনেই আৰু চৰাই চিৰিকটি মাত এইবোৰ NGO সকলে ৰিচাৰ্চ কৰিবলৈ আহে, যিটো কাৰণে চৰাই বিষয়ে ৰিচাৰ্চ কৰিবলৈ আহিহে পাইছে। সেইকাৰণে মানে এইটোত তেওঁলোকৰ এটাইতকৈ সুন্দৰ এইখন অভয়াৰণ্য দেখি পেলাই তেওঁলোকে পেপাৰত দিয়াৰ পাছতে পৃথিৱীৰ মানুহে তাৰপিছত আপুনি আৰু হেৰি এইটো পালে এয়াৰটো পোৱাৰ পিছত আমি চবে মানে সন্মানটো দিছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে। 5 দিন 5 ৰাতি গৱেষণা কৰি প্ৰতিটো গছ গছনি প্ৰতিটো তেওঁলোক আহিছে তেতিয়া আহিছে আৰু আপোনাৰ এই মানে আপোনাৰ মানে এই অৰণ্যখনৰ নামটো মানে কেনেকৈ এনেকুৱা হ'ল, হাতীজোম আহিলে সংবাদ মাধ্যমে ৰাইজক সোধে হাতীজোম দিনত ক'ত থাকে। ৰাইজে নাম দিছে, মোলাই নামৰ মানুহ এটা আছে, সেই কাঠনি বাৰী এখন খুলিছে, তাত থাকে আৰু ৰাতি হ'লে গাঁৱলৈ সেই ৰাইজে দিয়া কাঠনি বাৰী সেইকাৰণে মোলাই চাপৰি কাঠনি বাৰী সেইখন এতিয়া ধৰক ডাঙৰকৈ এখন মানে হেৰি কৰিব লগা হৈছে চাইনবোৰ্ড বা কিবা এনেকুৱা ধৰণৰ হোৱা নাই বস্তুটো। মানে সেইটো এতিয়া NGO সিদিনাখন কেইজনমানে মোক বাহিৰৰ দেশৰ মানুহে কৈছে আপুনি বাইপাছত এটা পোষ্টাৰ মাৰিব লাগে এটা মানে কি আপোনাৰ নামেৰে এখন ফলক এখন থাকিলে মোৰ ঘৰত আছে যদিও সৰুকৈ আছে মানে তেনেকুৱা ধৰণৰ সেইটো মানে বাইপাছত দিবলৈ কৈছে। মানে মানুহ আহোঁতে বহুত বা সেইডোখৰত বাইপাছত নিদিলেও আপুনি বাইপাছত সেইটোকে দিব পাৰে। আৰু নহ'লে এই যে আমাৰ ইয়াৰ পৰা আপোনাৰ ৰাস্তাটোৰ মেইন তাতো এখন দিলে মানে হেৰি হৈ যায়। এতিয়া ৰাস্তা পদূলি অবিহনে দেশৰ উন্নতি নহয়। মোক চিফ মিনিষ্টাৰে মানে কৈছিল যে তোমাক মই বোলো মোক আৰ্থিক সাহায্যটো কেলৈ, মোক গাড়ী কিনিবলৈ অট্টালিকা বনাবলৈ নালাগে, মোৰ ঘৰৰ আগৰ ৰাস্তাটো দেশী বিদেশী পৰ্যটক আহি থাকে, সেইটো লজ্জাজনক বিষয় আপোনাৰ নে মোৰ? সেইকাৰণে সেইবোৰ বনক, মোক এইবোৰ নালাগে আপোনাৰ আৰ্থিক সাহায্য। আপুনি যেতিয়া প্ৰথম লগাইছিল তেতিয়া চাগেতো গোটেই খৰাং আছিল। খৰাং মানে শুকান বালি, তাৰ পৰা এইটো কেনেকুৱা ভাবিব নোৱাৰা এটা মানে কেনেকুৱা এটা পৰিস্থিতি, কেনেকুৱা ধৰণৰ এটা মানে সপোনৰ নিচিনা। আপুনি কৈছিল যে এই যিখন আপোনাৰ দেখুৱাইছিলে ঘৰ য'ত মানে আছিলে এখন আগৰ এনেকুৱা ধৰণৰ এখন গাঁও, ধুনীয়া একদম মানে ফলে ফুলে জ্যোতিষ্কাৰ এখন গাঁও আছিলে। এই গাঁওখন আপোনাৰ চকুৰ আগতে নাইকিয়া কওকচোন কেনেকৈ নাইকিয়া হৈ মানে 65ত ইৰোচন হৈ চব চাফা। সেই ৰেলৰ লাইন গ'ল, সেই আপোনাৰ জাহাজ ঘাট গ'ল, গৈ এতিয়া তাৰপৰা নদীৰ পৰা মেইন নদীৰ পৰা 10 কিলোমিটাৰ। তাৰমানে নদীখন আগত 1 কিলোমিটাৰো নহয়, আধা কিলোমিটাৰমান আছিলে মাজুলীলৈ। মানে চিঞৰ মাৰিলে পায় আমাৰ গাঁৱৰ পৰা মাজুলী ইমান আছিলে সৰু। ইয়াতে আকৌ ডেকা সত্ৰ আছিলে এইফালে মানে আউনীআটী ডেকা সত্ৰ আছিলে। আউনীআটী ডেকা সত্ৰখন ইয়াতে আছিলে। তাৰপিছত পাছত মানে তাৰপৰা গৰাখনীয়া লৈ গ'লে আৰু আকৌ ৰেলৰ লাইনটো ইয়ালৈকে আছে। জাহাজ ঘাট আছিলে কি আচৰিত, কলকাতাৰ পৰা আনে কলিকতাৰ পৰা কিছুমান হেৰিবিলাক মানে সপোন মানে মানুহে এতিয়া ক'ব এইটো মিছা কথা। আমি ক'লেতো আমাৰ কাৰণেতো আমি ভাবিব নোৱাৰোঁ, কিন্তু আপোনাৰ কাৰণেতো এইটো এটা মানে একদম জীৱন্ত এটা হেৰি। এতিয়া আপোনালোকে যদি যায়
ডক্টৰ যদুবেশ বৰাক সুধিলে চব কথা কৈ দিব ইয়াত কি আছে। কি সুন্দৰ অধিদীপ্ত ব্যাখ্যা প্ৰকৃতি প্ৰেমৰ। মোলাই কাঠনিত বাঘে চাগে সকলোৱে যেন একেটাই পৰিয়াল। একেখন ঘৰতেই জীৱ বৈচিত্ৰ্যৰ কি সুন্দৰ পৰিসৰ। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া। অদূৰত অৰলুইতৰ ভৰা বুকু। চিকমিক ঢৌকতে নিঃশব্দে আপোন মনে বৈ গৈছে। গছৰ ডালে ডালে পাতে পাতে পক্ষীৰ কলৰৱ, বৃক্ষৰ চাত জিৰোৱা পশুৰ জাক। প্ৰকৃতিৰ এক অনবদ্য ৰূপত উৎপাদিত এই অৰণ্য। ক্ষণে ক্ষণে গতিপথ সলোৱা সেয়া বৰলুইতৰ প্ৰবাল সুঁতি। ভৰ বাৰিষা কেতিয়াবা নদন বদন গাঁও উটুৱাই নিয়া, কেতিয়াবা সুঁতি এৰি বালিময় চৰাঞ্চললৈ পৰিৱৰ্তিত কৰা, এয়াই বৰলুইতৰ এক জীয়া প্ৰতিচ্ছবি। সেয়াই হয়তো প্ৰকৃতিৰ নিয়ম। মহাবাহৰ বুকুত ক্ৰমান্বয়ে জাহ যাব ধৰা যোৰহাট জিলাৰ উত্তৰ দিশে সেয়া কপিলামুখ। তাতেই যাদৱ পায়েঙৰ সেই গাঁওখন। কোনোৱে ভবা নাছিল পিতৃ লক্ষীৰাম পামে আৰু মাতৃ আফলি পামেৰ 10টা ল'ৰা ছোৱালীৰ মাজৰ এজনেই যে এনেকৈ এদিন দেশে বিদেশে উজলি উঠিব। পায়েং ডাঙৰীয়াই কৈছিল 2008 চনত এইটো তেওঁলোকে ছাৰ্ভে কৰিছিল আৰু সেইটো কৈছিল 2010 চনৰ 25 জানুৱাৰী দিনাখন যেতিয়া আৰ্টিকলটো ওলাই গ'ল দৈনিক জনমী যিটো কলিতাই লিখিলে, তাৰপিছত হৈ লাগি DY 365 ৰ'ডৰ শুন সকলোৱে টাইমছ অফ ইণ্ডিয়া আহি সেইটো গৈ আপোনাৰ জৱাহৰলাল ইউনিভাৰ্চিটিত টাইমছ অফ ইণ্ডিয়াত দিয়াৰ লগে লগে তেতিয়া ইনভাইট কৰি পেলাই মোক লৈ গৈছিল, অসমৰ পৰা লৈ গৈছিল সেই হাবিৰ মাজৰ পৰা। তেতিয়া তাত 5 দিন 5 ৰাতি গৱেষণা কৰি তাত অৰণ্য মানৱ সন্মান ভাৰতলৈ প্ৰথম ফৰেষ্ট মেন অফ ইণ্ডিয়া সন্মান মোক দিছিল। তাৰপিছত ঘূৰি আহিছিলোঁ অসমলৈ। ঘূৰি অহাৰ পাছতে মোক পুনৰবাৰ দিল্লী চন্দ্ৰমুকানন্দ সংগীতা সভা তালৈ মাতি নি APJ আব্দুল কালাম ছাৰে 60 কেজি ডাইনচেৰত 2.5 লাখ টকা চেক যেতিয়া দি পেলাই মূৰত হাত দি কৈছিল বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে আৰু কৰি যাবলৈ তোমাক উৎসাহ দিছো আৰু কৰি যোৱা। সেইকাৰণে তাত মই থাকোঁতে মোৰ হাবিত এটা গড় মাৰিছে 2012 চনৰ 1 আগষ্টত। বহুত দুখ বেদনাত ডিপাৰ্টমেণ্টক কোৱাৰ পাছতো তেখেতসকলৰ অমনোযোগৰ ফলতে সেইটো চোৰাংচিকাৰে বধ কৰিছে। যাই নহওক মোক তেতিয়া কৈছে আহি পেলাই 10 বজাত গৈ তাত তেতিয়া গাঁৱৰ মানুহক সুধিলো কোন দিশে উত্তৰ বোলে দৰ্জাই গুলি মাৰিছে উত্তৰ দিশত। তেতিয়া সেই গড়টো দেখিছো মৃতপ্ৰায়, খড়গটো নাই, কাণ নাই, নেগুৰ নাই, নখ নাই, চবটো কাটি লৈ গৈছে। সেইকাৰণে বহুত দুখ বেদনাত আহিলো। আৰু সেইটো যোৱাৰ পাছতে তেওঁলোকৰ ইনফৰ্মেশ্যন দিয়াৰ পিছত 60টা শগুন আহিছিল। তেতিয়া মই ভাবি লৈছিলো মই বহুত দূৰলৈ যাব লাগিব। 40 বছৰৰ মূৰত যেতিয়া 60টা শগুন আহিছো মোৰ বহুত আনন্দ উৎসাহিত হৈছিল। আৰু তেতিয়া শগুন যেতিয়া আহিছিল পিছদিনাখনে ইভেন গ্ল'বেল কনফাৰেন্স পেৰিছলৈ আমন্ত্ৰণ কৰিছিল। বিশ্বৰ 200খন দেশৰ তাত আমন্ত্ৰিত সেইখন দেশত যে গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে। তাত এজোপা গছ ৰুবৰ কাৰণে মোক লৈ গৈছিল। মোক গছে কাপোৰ পিন্ধাইছে, চৰায়ে 7 সাগৰ 13 নদী পাৰ কৰি মোক ইউৰোপ মহাদেশত পোৱাইছে। আনেতো পোৱা নাই। ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰই ইপাৰ সিপাৰ খহাই বালিয়ৰীৰে সৃষ্টি কৰা সেইখনেই সেই মোলাই চাপৰি। অৰণ্য মানৱে দুহাতৰ মুঠিৰে আটোম টোকাৰিকৈ সজাই তোলা এক অৰণ্যৰ চাপৰি। তেওঁ কৈছিল কেনেকৈ গম পালে 7 সাগৰ 13 নদী পাৰ হৈ অহা বিদেশীয়ে আহি মোক প্ৰথমতে আৱিষ্কাৰ কৰিলেহি। সেয়া মোৰ বাবে এক অলিক সাঁথৰ। মোৰ গাৰ বালি বোকা গুচাই ধুৱাই পখলাই তেওঁলোকে মোৰ ভিতৰৰ মানুহটোক বিচাৰি উলিয়াই সন্মান যাচি বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিলে। মাটিৰ মানুহ ময়ো জীৱশ্ৰেষ্ঠ হৈ
বিবেকে উচিত বিবেচনা কৰাখিনিক বিশ্বৰ কোটি কোটি জীৱৰ মংগলৰ হকে হাজাৰ বাধা বিঘিনি নেওচিও কৰি গৈ আছো মই নিজৰে কৰ্ম। মই যি ভাবিছো, যি ভাল দেখিছো, তাকেই কৰি গৈছো। কোনোবাই মোক ভাল পাইছে, বেয়া পাইছে, কোনোবাই মোৰ গুণ গাইছে বা নাগাইছে, তাৰ প্ৰতি মোৰ কোনো ভূক্ষেপ নাই। মোৰ জীৱন জোৰা সাধনাৰ ফল মোলাই কাঠনি। মোৰ দেশ, মোৰ আই, মোৰ মাটি, মোৰ গাঁও, মোৰ এই প্ৰকৃতিক ভাল পাওঁ মই। সেয়েহে ভৰ বাৰিষা টুলুঙা নাৱৰেও মই অকলশৰে পাৰ হৈ যাওঁ বৰদৈতৰ এই কোবাল সুঁতি। কাৰণ কাঠনিৰ জীৱ জন্তুবোৰৰ ডাৰৰ খবৰ ডাৰে পাই নাথাকিলে মনটোৱে নসহে। সাগে মিলি কোনে সংসাৰ পাতিলে, হাতীয়েও বোলে মোৰা, হাতীয়েও বোলে মোৰা। এয়াই যাদৱ পায়েং, মাটিৰ মানুহ তেওঁ। এই মাটিকে সাৱটি তেওঁ ৰচিব খুজিছে বৈচিত্ৰ্যময় জীৱনৰ এক অলিক সাঁথৰ। ভয় ভীত, উৎকণ্ঠা, দুখ কষ্ট, ব্যক্তিগত লাভালাভ আদি শব্দবোৰ লগত তেওঁ চিনাকি নাই। ইতিমধ্যে আমি খুব গুৰুত্বপূৰ্ণ কথা আপোনাৰ পৰা জানিলোঁ। আপোনাৰ যি মলাই হাবি, সেই হাবি কেনেদৰে আপুনি আৰম্ভ কৰিলে তথা আজিৰ তাৰিখত সেই হাবিক আপুনি প্ৰকৃত সংৰক্ষণ কৰিছে তথা সুৰক্ষা দিছে, তাৰ বাবে আপুনি পদ্মশ্ৰী অৰণ্য মানৱ যি বঁটা লাভ কৰিছে সেয়া সঁচাই আদৰণীয়। আৰু এই বঁটা লাভ কৰি আপোনাৰ আগৰ যি দায়িত্ব আছিল প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া দুগুণে বাঢ়ি আহিছে। মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ যি এই হাবিডৰা, ইতিমধ্যে আমি হাবিডৰাত উপস্থিত আছোঁ, এই হাবিডৰাৰ যি পৰিসীমা সেই সম্পৰ্কে অকণমান জনাওকচোন। সেউজীকৰণটো 550 হেক্টৰ হৈ গ'ল, সেইটো গ্ৰীণ, তাত গছ গছনি পৰিপূৰ্ণ, তাত হাতীয়ে জিৰাই থাকে। আৰু সেইটো আকৌ 2000 হেক্টৰটো সেইটো লৈ লৈছোঁ। তাৰমানে পেৰিছ আৰু ছুইজাৰলেণ্ডৰ ডিষ্টেঞ্চ ইমান, নিমাতী ঘাটৰ পৰা মাজুলীলৈ সেইটো ডিষ্টেঞ্চ আছে। নিমাতী মাজুলী পৰ্যটকৰ বিকাশ কেন্দ্ৰ আৰু জাজিমুখৰ পৰা চিকাৰীঘাটলৈ পৰ্যটকৰ আকৰ্ষণমুখী কৰিবৰ কাৰণে ইয়াত থকা যিটো জীৱ বৈচিত্ৰ্য আছে পেৰিছ আৰু ছুইজাৰলেণ্ডৰ মাজত নাই। গতিকে সুন্দৰ পৰিৱেশ সৃষ্টি কৰি গছ গছনিৰে পৰিপূৰ্ণ যদি কৰে, দেশী বিদেশী পৰ্যটকৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। 5 জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ সম্পৰ্কে যাদৱ পায়েঙে তেখেতৰ মনোভাৱ ব্যক্ত কৰিছিল এনেদৰে। পৰিৱেশ দিৱস দিনা এইটোৱে ক'ব বিচাৰিছোঁ মই, যিহেতু বিশ্বৰ আদিম যুগৰ পৰা শিক্ষা আৰু জ্ঞানৰ বিকাশ কেন্দ্ৰ ভাৰতে, তেনে এখন দেশত বুদ্ধদেৱে বৰগছৰ তলত তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিছিল। অশোকে হেজাৰ হেজাৰ কলিঙৰ যুদ্ধত মানুহ মৰাৰ পাছত আকৌ বুদ্ধ ধৰ্ম প্ৰচাৰ কৰি ৰাস্তাই ঘাটে গছ পুলি ৰুই সংৰক্ষণৰ দায়বদ্ধতা শিকাই থৈ গৈছে। তেনেকুৱা এখন দেশৰ মানুহে আমি এতিয়া গছ যে বিশ্ব পৰিৱেশ দিৱস পালন কৰি কিতাপৰ অন্তৰ্ভুক্ত হোৱাৰ পাছতো দেখা পোৱা গৈছে যে বিশ্ব পৰিৱেশ দিৱস স্কুল এণ্ড কলেজ ফৰেষ্ট ডিপাৰ্টমেণ্ট পৰা কোটি কোটি পুলি আনি বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীক দিয়ে। চন্দ্ৰবাবু LP স্কুলত এজোপা গছ ৰুব, এই প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। পিছৰ 5 বছৰত একেজন ল'ৰাই ৰুব এজোপা গছ বিশ্ববাসী হয়। সেই গছজোপা তেওঁ ডাঙৰ হোৱালৈ তাৰ অক্সিজেন সি নিজে ল'ব। পিছৰ 5 বছৰত বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষত বছৰি কিমান ল'ৰাই এডমিশ্যন লয়, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান হ'ব, 4 বছৰত কিমান হ'ব, 10 বছৰত ভাৰতবৰ্ষই গ্ৰীণ হৈ যাব। আৰু সেইখিনি ল'ৰাই ছোৱালীয়ে আদিম যুগত সংৰক্ষণ নকৰাত তাহাঁতে কয়, ইহঁতে ৰোৱা গছ কোনোদিন কাটিবলৈ নিদিব, ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব, সিহঁতে নতুন পৃথিৱীক সংৰক্ষণ কৰি দেখাব আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তেখেতসকলে কৰি। অসমবাসী ৰাইজলৈ এইটোৱে আহ্বান যে অসমৰ মানুহে গছ ৰুব নালাগে, খালি কাটিব নালাগে।
আহিব খুজিছে আপুনিও আহিব পাৰে এই অৰণ্য, কিন্তু এই অৰণ্যত প্ৰকৃতিৰ ক্ষতি হোৱা বা জীৱকুলৰ হানি বিঘিনি ঘটাব পৰা যিকোনো কামকে কেতিয়াও প্ৰশ্ৰয় দিয়া নহয়। টুলুঙা নাও, ভুটভুটি নাও আৰু নিজৰ ভৰি দুখনেই একমাত্ৰ আশ্ৰয় এই যাত্ৰাৰ। মোলাই চাপৰিক নিচেই ওচৰৰ পৰা এবাৰ হেঁপাহ পলুৱাই চোৱাৰ পৰিকল্পনা কৰক, কাৰণ কেইবা কিলোমিটাৰ খোজকাঢ়ি কাঢ়ি শেষ হ'ব আপোনাৰ এই যাত্ৰা। পায়েং ডাঙৰীয়াৰ কথা শুনি তবত মানিছিলোঁ। সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে চালি জাৰি চোৱাৰ জ্ঞানেৰে পুষ্ট তেওঁ। এতিয়া তেওঁ খুবেই ব্যস্ত, কাৰণ বিদেশৰ পৰা নিমন্ত্ৰণৰ যেন শেষ নাই।